পুৱাৰ ভাগতে বৰ বেয়া ঘটনা এটা সংঘটিত হ'ল নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ইমাৰ্জেঞ্চি কক্ষত এজন ব্যক্তি প্ৰায় ৩৫ বছৰ বয়সৰ নাম মিণ্টু দত্ত লিগিৰ পুখুৰীয়ে ব্যক্তি তেওঁ আহি ফেনত ৰছী লগাই তেওঁ নিজকে হত্যা কৰিলে অৰ্থাৎ আত্মহত্যাৰ ঘটনা সংঘটিত হ'ল। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে যিহেতু নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়খন প্ৰতিটো দিনতে বিভিন্ন প্ৰান্তৰ পৰা ৰোগীসকল আহে চিকিৎসাৰ বাবে আৰু তাতে ইমাৰ্জেঞ্চি কক্ষ প্ৰতি সময়তে ৰোগীসকলৰ বাবে থাকে, কিন্তু সেই ইমাৰ্জেঞ্চি কক্ষতে এজন ব্যক্তি আহি ফেনত ৰছী লগাই কিদৰে নিজকে তেওঁ শেষ কৰিলে তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। মিণ্টু দত্ত তেখেত লিগিৰ পুখুৰীৰ স্থানীয় ব্যক্তি। তেওঁ চিকিৎসালয়ৰ বেঞ্চত বহি আছিলে বহু সময়, বহাৰ পাছতে ইমাৰ্জেঞ্চি কক্ষত সোমাই এইদৰে নিজকে আত্মহত্যা কৰিলে বা এই ধৰণৰ ঘটনা সংঘটিত কৰিলে। তাৰ ফলতে আজি সমগ্ৰ চিকিৎসালয়খনতে এটা বিৰূপ প্ৰভাৱ পেলাইছে, যিহেতু ইমাৰ্জেঞ্চি কক্ষত সকলোৱে চিকিৎসাৰ বাবে তাতেই চিকিৎসা প্ৰদান কৰা হয়। ইমাৰ্জেঞ্চি যিমানসকল ৰোগী আহে তাতেই চিকিৎসা প্ৰদান কৰা হয় আৰু সেই ইমাৰ্জেঞ্চি কক্ষতে এজন ব্যক্তিয়ে বেড কভাৰ লৈ ডিঙিত বান্ধি ফেনত এইদৰে তেওঁ নিজক শেষ কৰাৰ যি প্ৰক্ৰিয়া সংঘটিত হ'ল আৰু এয়া কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ঘটনা সংঘটিত হ'ল পুৱাৰ ভাগত। আৰু বৰ্তমান সময়ত কিন্তু এতিয়া সমগ্ৰ চিকিৎসালয়খনতে এটা বিশেষ পৰিৱেশে বিৰাজ কৰিছে আৰু যি ঘটনা সংঘটিত হ'ল আচলতে মিণ্টু দত্ত নামৰ যুৱক ব্যক্তিজন তেওঁ বিবাহিত আছিল যদিও তেওঁ অকলেই এইকেইটা দিন বা অকলেই তেওঁ জীৱন নিৰ্বাহ কৰি আছিলে বুলি আমি শুনিবলৈ পাইছোঁ। তেওঁৰ নাম হৈছে মিণ্টু দত্ত, প্ৰায় ৩৫ বছৰ বয়স আৰু তেখেতে ইমাৰ্জেঞ্চি কক্ষত এতিয়া বহুতেই কৈ আছে যে ইমাৰ্জেঞ্চি কক্ষটো জৰুৰীকালীন সেৱা দিবৰ কাৰণে এই কক্ষটো সদায় খোলা থাকে। তেনে অৱস্থাত তাত যিসকল ডিউটি আছিলে কৰ্তব্যৰত অৱস্থাত ডাক্তৰ নাৰ্ছ থকাৰ পাছতো কিন্তু কি ধৰণে আত্মহত্যা হ'ল বা কি ধৰণে নিজকে শেষ কৰিব পাৰিলে নে সেই সময়ত সেই কোঠাটোত কোনো নাছিল নেকি, এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে। সেইখিনি পুলিচে তদন্ত কৰিব, কিন্তু যি ঘটনা পুৱাৰ ভাগত সংঘটিত হ'ল এই লিগিৰ পুখুৰী অসামৰিক চিকিৎসালয়ত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত এই ঘটনা সংঘটিত হোৱাৰ পাছতে কিন্তু সমগ্ৰ অঞ্চলটোতে এটা বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এখন চিকিৎসালয়ত এজন ব্যক্তি আহি ইমাৰ্জেঞ্চি কক্ষত সোমাই নিজকে শেষ কৰিব পাৰিলে কেনেকৈ, এই ধৰণৰ এতিয়া প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত দেখাইছোঁ লিগিৰ পুখুৰী যিজন ব্যক্তি তেওঁৰ নাম হৈছে মিণ্টু দত্ত, তেখেতৰ বয়স প্ৰায় ৩৫ বছৰ। আমি তেখেতে কি ধৰণে আচলতে কি অৱস্থাত আছিলে এইবোৰ আমি সেই সময়ত উপস্থিত হোৱা নাছিলোঁ আৰু উপস্থিত থাকিলেও আমি আপোনালোকক সেইসমূহ ভিডিঅ' দেখাব নোৱাৰোঁ, কিন্তু আমি ৰুমটো আৰু এইখন ফেন আৰু এই ৰুমটোতেই তেখেতে ইমাৰ্জেঞ্চি কক্ষত নিজকে শেষ কৰিলে। এতিয়া বৰ্তমান সময়ত এই ঘটনাটোৱে কিন্তু এটা চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে সম্পূৰ্ণ লিগিপুখুৰী অঞ্চলটোত। আমাৰ মেডিচিনত মই বেজি দিব লৈছিলোঁ, ইনজেকশ্যন কেইটামান কম আছিলে, মই ইয়াত বেজি ল'ব লাগিছিলোঁ, ইনজেকশ্যন ল'ব লাগিছিলোঁ। তাৰপিছত দৰ্জাখন বন্ধ আছিলে, দৰ্জাখন বন্ধ নক কৰিলোঁ, কোনো খোলা নাই। মই ভাবিলোঁ আমাৰ ক্লিনাৰটো চাফা কৰিছে বুলি, মই চব খুলি দিয়া বোলো বেজি ল'ব যাওঁ, বোলো ইনজেকশ্যন ল'ব যাওঁ। তাৰপৰা বোলো খোলা নাই, আমাৰ খিৰিকীটো অলপ ভঙা, মানে এনেকৈ পৰ্দাটো চাইড কৰি দেখিলোঁ যে মানুহজন থিয় হৈ থকা দেখি পালোঁ। মই কি থিয় হৈ আছে ভাবিলোঁ, তাৰপাছত ওপৰফালে দেখিলোঁ তেওঁ হেং কৰি থৈছে বুলি। সেইখিনিয়ে আৰু 6টা বজাত 6টা বজাত আপোনালোকৰ ডিউটি কেইটা বজালৈকে থাকে? মৰ্ণিং 8টালৈকে। আপোনাৰ কেইগৰাকী আছিলে? আমি 3গৰাকী আছোঁ। তিনিগৰাকী ক'ত আছিলে? মই মেডিচিনত, তেওঁ কেজুৱেলিটিত, তেওঁ ডক্টৰ আছিল না? ডক্টৰ ক'ত আছিলে? ডক্টৰ আছিলে ছাৰ, আমাৰ ৰাউণ্ড মাৰে। ডক্টৰ কোন ডক্টৰ আছিলে? যিহেতু বিভিন্ন লোকে অভিযোগ কৰিছে যে আপোনালোকে ডিউটি সময়ত আচলতে শুই থাকে এটা ৰুমত। সেইটো হোৱাৰ কুৱেশ্যনে নুঠে, কাৰণ এনি টাইম কণ্টিনিউছ ইমাৰ্জেঞ্চি পেচেণ্ট আহিয়ে থাকে। আমি ইন টাইম পেচেণ্ট আমি ট্ৰিটমেণ্ট দিয়ে থাকোঁ। তাৰপিছত চেঞ্জিং ৰুমৰ সেইটো কোনো এইটো আনচাৰে নুঠে সেইটো কৰা। বিভিন্ন লোকে বিভিন্ন সময়ত আমি কেতিয়া আপোনাক বিশ্বাস নকৰিব, সেই তেওঁ এটেণ্ডেণ্ট হয়। আপুনি কৈ দিয়ক যে তেওঁ ৰাতি বাচ্চা চেলাইন দিছে, আমি কেইবাৰ চেলাইন লগাব গৈছোঁ, খুলিব গৈছোঁ, আমাৰো চিন্তা থাকে ন। অহা দেখিছোঁ এইফালৰ পৰা এইফালে আহিলে আমি মোৰ ডিউটি এতিয়া টাইমটো মই নাই চোৱা দেই, মিছাকৈ নকওঁ, টাইমটো মই চোৱাও নাই তাৰমানে। ঘটনাটো মানে আমি একো নাজানো। এইফালে আহিলে আহি আৰু আমি সিফালে গ'লোঁ, মই সিফালে চাই থাকোঁ, এই পেচেণ্টৰ ফালে আমি গৈ থাকোঁ, ইফালে নাথাকোঁ, ইফালে হুলস্থুল হ'লেহে আহোঁ কিবা। তাৰপৰা ইফালে 6টা 2ত মানে মাতি দিলে আৰু চিঞৰ বাখৰ আহিলে, তেতিয়াহে আহি পিনি আমি দেখিছোঁ। সেই সময়ত ডিউটিত আপোনাৰ কেইজন আছিলে মানুহ? ডিউটিত এজনে থাকোঁ আমি, ইভাগে নাৰ্ছ থাকে, তাৰপিছত ফাৰ্ষ্ট গ্ৰেডৰ এজন থাকে। আনুমানিক সময়টো কিমান হ'ব? সময়টো মানে আমি 6টা 2তে আমি ইয়াত নিৰাপত্তাশী কেইজন থাকে? আমি 4জন থাকোঁ।
কালি ডিউটি আছিল নে আপোনাৰ ডিউটি আছোঁ গম নাপালে নেকি আপুনি আমি আগফালে থাকোঁ ডিউটি না আপোনালোকৰ কেইবাজনো যে আছিলে যে আপুনি বাহিৰত আছিলে বাকীকেইজন ক'ত আছিলে বাকীকেইজনৰ পাছত মই মাতি দিলোঁ আৰু ক'ত আছিলে তেওঁলোক তেওঁলোক ৰুমতে আছিলোঁ শুই আছিলে এজনে ডিউটি কৰি থাকোঁ তাৰমানে মানে এজনে কেইজন থাকে আচলতে ডিউটি এজন থাকোঁ এজন থাকে ডক্টৰ নাৰ্ছ থাকে নে ডক্টৰ নাৰ্ছ থাকে কালি নাছিল নেকি আছিলে তেওঁলোক ক'ত আছিলে তেওঁলোকে এনেকৈ ৰেষ্ট ৰুমত কেতিয়াবা অকণমান ৰেষ্ট ৰুমত আছিলে